हेलो व्यूअर्स पुनरबार स्वागतम जनाइছো मोर अन्य एटी ভিডিঅলৈ আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো সিম্পল পোলাও আৰু মাংসৰ তৰকাৰী আহকচোন কেনেকৈ বনালো চাও আৰু ভিডিঅটো যদি চাই ভাল পালে তেনেহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব যাতে মোৰ ভিডিঅ দিলে আপোনালোকে পাই যায় আজি সিম্পল পোলাও ৰেচিপিটোৰ বাবে মই ব্যৱহাৰ কৰিছো 3 টেমা চাউল আৰু চাউলখিনি মই তিয়াই ৰাখিছো যেহেতু মানুহ খৰক ঘৰত হেতু কাৰণে চাউল খৰককে লবলগীয়া হ'ল আৰু ঘৰত যেহেতু যিখিনি সামগ্ৰী আছিল মই হেখিনিয়ে বনাম আৰু বিন আছিল মই বিনখিনি এনেকৈ কাটি লৈছো আৰু এইখিনি হ'ল বাদাম ঘৰত থকা বাদাম কাজু বাদাম ব্যৱহাৰ কৰিব পাৰে আপোনালোকে মই সিম্পল পোলাওৰ কাৰণে বনাম কাৰণে ব্যৱহাৰ কৰিছো ঘৰত যিখিনি বাদাম আছিল হেখিনি ব্যৱহাৰ কৰিছো আৰু অলপমান খুন্দি লোৱা জালকৰ গুৰি জিৰা দুটা শুকান জলকীয়া অলপমান তেজপাত আৰু অলপমান খুন্দি লোৱা লং দালচিনি আৰু ইলাচিৰ গুৰি আৰু মই ঘিউ আৰু বাটাৰ আমুল বাটাৰ ব্যৱহাৰ কৰিছো এই আটাইখিনি সামগ্ৰী আমি লৈ আজি পোলাওটো বনাম এতিয়া পোলাও বনাবৰ কাৰণে আমি প্ৰথমে কুকাৰটো গেছত দি লৈছো আৰু অলপমান তেল দি দিলো ইয়াত এতিয়া আমি দিম অলপমান বাটাৰ মই ইমান বাটাৰ ব্যৱহাৰ কৰিছো বাটাৰখিনি দি দিয়াৰ পিছত আমি অকণমান ঘিউ দি লম ইয়াতে আৰু এইখিনি গৰম হোৱাৰ পিছত মই এতিয়া দি দিম তেজপাত কেইটা আৰু এতিয়া দিম শুকান জলকীয়া দুটা আৰু লগতে দি দিম জিৰা কেইটা আৰু এতিয়া ভালদৰে লৰাই লওঁ আৰু এতিয়া দি দিম লং দালচিনি খুন্দি লোৱাখিনি আৰু ইয়াতে দি দিম এতিয়া কাটি লোৱা সবজিখিনি ইয়াতে অলপ নিমখ দি এতিয়া এনেদৰে অকণমান লৰাই এইখিনি অকণমান ভাজি ল'ব লাগিব এতিয়া মই ঢাকনাখন এনেকৈ একেবাৰে মাৰি দিয়া নাই ওপৰতে এনে লগাই দিছোঁ অলপ টাইম এনেকৈ থৈ দিব লাগিব সবজিখিনি অলপমান আধা ভজা হৈ যোৱাৰ পাছত আমি দি দিম ইয়াতে গুচাই থোৱা বাদামকেইটা বাদামখিনি মই প্ৰথমতে ভাজি লৈছিলোঁ আধা ভজা কৰি তাৰ বাকলিখিনি গুচাই লৈছিলোঁ আৰু এতিয়া এনেদৰে বাদামখিনিও অলপ অলপকৈ ভাজি ল'ম এটা অলপমান ভাজি লোৱাৰ পাছতে আমি ইয়াতে দি দিম ধুই থোৱা চাউলখিনি যিহেতু বাসমতি ৰাইচ দিলে বেছি ভাল হয় আচলতে পোলাওলে কিন্তু মই ঘৰত যিটো নৰ্মেল খোৱা চাউল আছিলে সেইটোৱে ব্যৱহাৰ কৰিছোঁ আপোনালোকে বাসমতি ৰাইচৰ বনাব পাৰে নহ'লে এইটো চাউলেদিও বনাব পাৰে আচলতে লকডাউনৰ কাৰণে বস্তুবোৰ আনিবলৈ অলপ অসুবিধা হৈ আছে সেয়েহে মই ঘৰত থকা চাউলটোৱে ব্যৱহাৰ কৰিছোঁ এতিয়া এনেদৰে ভালকৈ চাউলখিনি অলপ সময় ভাজি ল'ব পোলাওখিনি দিবৰ কাৰণে মই এইফালে টাৱাখন গৰম কৰি লৈছিলোঁ আৰু ইয়াতে এতিয়া মই পিঁয়াজখিনি ভাজি ল'ম অলপমান তেল দি খালি পিঁয়াজ এনেদৰে ভাজি ল'লোঁ এনেকৈ ৰঙচুৱা হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এই পিঁয়াজখিনি আমি এই পোলাও এইখিনিৰ লগত ঢালি দিম চাউলখিনি অলপ অলপ ভাজি লোৱাৰ পাছত আমি এতিয়া পানী দিম মই 2 মিনিটমান ভাজি ল'লোঁ আপোনালোকে ইচ্ছা কৰিলে তাতকৈ বেছি সময়ো ভাজিব পাৰে পোলাওটো চবেই বনাব জানেই যিহেতু গতিকে হ'লেও মই ঘৰতে সিম্পল পোলাও বনোৱাটো দেখুৱাই দিছোঁ
এতিয়া ইয়াত পানী দিম টোটেল পানী 3 বাটি খালে আৰু ইমানটো পানী দিয়ে আপোনালোকে ৰাখি দিব কাৰণ ইয়াতকৈ বেছি পানী দিলে পোলাওটো বেয়া হ'ব আৰু শেষত ইয়াত অলপমান বাটাৰ আৰু অলপমান এড কৰিছোঁ গোন্ধটো আহিবৰ কাৰণে আৰু আপোনালোকে আৰু এটা বস্তু দিব একেবাৰে শেষত দিব কমকৈ দিব বেছি দিব নালাগে চেনি অকণমান দিছোঁ মই বেছি দিয়া নাই আধা চামুচ চেনি এই চেনিটো দিলে পোলাওটোৰ সোৱাদটো বেছি ভাল হয় আৰু চেনিটো আপুনি তেলতো দিব পাৰে কিন্তু তেলত দিলে জ্বলি গ'লে কালাৰটো বেয়া হৈ যাব গতিকে মই শেষত দিছোঁ এতিয়া আমি আমাৰ পোলাও ৰেডি হৈ যাব এতিয়া ঢাকনাটো মাৰি দিছোঁ আৰু হাই ফ্লেমত এটা চিটি অহালৈকে আমি পোলাওখিনি এনেদৰে এৰি দিছোঁ এই লগত খাবৰ কাৰণে মই মাংস বনাম বুলি ভাবিছিলোঁ আৰু মাংসখিনি বনাই লওঁ বুলি ভাবিলোঁ মাংসখিনিৰ কাৰণে মই আদা নহৰু শুকান জলকীয়া জালুকৰ গুড়ি আদি দি এটা পেষ্ট বনাই লৈছোঁ জিৰাও অলপ দি দিছোঁ ইয়াতে এইটো পেষ্ট বনাই ল'লোঁ দুটা তেজপাত লৈছোঁ আৰু অলপমান খুন্দি লোৱা জালুকৰ গুড়া আৰু পিঁয়াজ অলপমান বাটাৰ অলপমান দৈ অকণমান বেছি নহয় ঘৰুৱা দৈ আৰু অলপ মাংস কম যিহেতু আমি দুটা মানুহেহে খাম মাংস সেইটো কাৰণে মাংসখিনি কম আৰু এইখিনি দি মই এতিয়া মাংসখিনি বনাই ল'ম কেৰাহীখন গৰম হৈ গ'ল মাংসখিনি বনাবলৈ আমি কেৰাহীখন পাতি ল'লোঁ আৰু এতিয়া তেল দি দিম তেলখিনি গৰম হৈছে আৰু অলপ আৰু মই ইয়াতে কেইটামান পাঁচফোৰণ দি দিছোঁ পাঁচফোৰণকেইটা এনেকৈ ফুটাৰ লগে লগে মই তেজপাত দুটা দি দিছোঁ আৰু পিঁয়াজখিনি দি দিম এতিয়া পিঁয়াজখিনি অলপ ভাজি লওঁ আৰু এতিয়া দি দিম মছলাৰ পেষ্টখিনি ইয়াতে অলপমান মই পানী দি দিছোঁ মছলাৰ পেষ্টখিনি আপুনি নিদিব পাৰে কিন্তু মই পানী দি বনাইছোঁ এতিয়া এই পেষ্টখিনি তেলখিনিত দি দিম পেষ্টখিনি দিয়াৰ পিছত যিটো গোন্ধ আহে ন সেই গোন্ধটোতে মানে খাওঁ লাগে এইখিনি অলপ সময় ভাজি ল'ম আৰু এতিয়া মই ঢাকনাখন মাৰি দিম ঢাকনাখন দি দিছোঁ অকণমান সময় পেষ্টটো ভাজি ল'ব লাগিব মছলাটোৱে তেলটো এৰিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া মই ইয়াতে মাংসখিনি দি দিম এনেকৈ মাংস বনাই খাই চাবচোন কিমান ভাল লাগে একেবাৰে চিম্পুল পদ্ধতি হয় আৰু বহুত ভাল লাগে খাই এতিয়া অলপমান নিমখ আৰু হালধি দি দিম এনেদৰে আধা ভজা হোৱাৰ পিছত আমি কাটি থোৱা আলু কেইপিচ দি দিছোঁ এতিয়া মই পানীখিনি এড কৰি দিছোঁ পানীখিনি এড কৰাৰ পিছত এতিয়া গেছৰ ফ্লেমটো হাই কৰি ঢাকি দিম আৰু 10 মিনিটৰ পিছত আমাৰ মাংস ৰেডি হৈ যাব এইখনেই আছিল আজিৰ চিম্পুল পোলাও আৰু মাংসৰ ৰেচিপি মই যিখিনি বস্তুৱে ঘৰত মানে আছিল সেইখিনি বস্তুৰে বনাইছোঁ আপোনালোকে বাসমতি ৰাইচ আৰু বেলেগ বেলেগ কিবা
কিবা কিবি দি বনাব পাৰে সকলোৱে জানেই পোলাও বনাব আৰু মই ঘৰতে এনেকৈ চিম্পুল বনালোঁ আৰু আজিৰ ৰেচিপিটো হ'ল এইটোৱে এনেকৈ মাংস বনাই কেতিয়াবা খাই চাব আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব এয়াই আছিল আজিৰ ৰেচিপি আৰু আপোনালোকেও এনেদৰে পোলাও চিম্পুল পোলাও আৰু মাংসৰ ৰেচিপি বনাই খাই চাবচোন কেনে লাগিলে জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ